স্বাগতম জনাইছো পাব্লিক সেৱা ইউটিউব চেনেলটিলৈ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ বাৰ্তাৰ সৈতে চাকৰিৰ খবৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো চাওক। 20 কোটি ভেকচিন ড'জ প্ৰদানেৰে অভিলেখ বিশ্বৰ দ্বিতীয় দেশ ভাৰত। অসমত হ্ৰাস পাইছে কোভিড আক্ৰান্তৰ হাৰ। বুধবাৰে সুস্থ হৈ ঘৰলৈ উভতিল ৬,২৬৬ জন লোক। আজি মহাপুৰুষ মাধৱদেৱৰ ৫৩৩ সংখ্যক আৱিৰ্ভাৱ তিথি। নতুন ডিজিটেল বিধি মানিবলৈ অসমত হৈছে হোৱাটছআপ কৰ্তৃপক্ষই। আজি SCRT DLEDৰ অন্তিমটো দিন, সেয়েহে মই অলপ কৈ দিছোঁ। হায়াৰ ছেকেণ্ডাৰী পাছ লাগে, হায়াৰ ছেকেণ্ডাৰী 50% মাৰ্ক লাগে আৰু গ্ৰেজুৱেশ্যন থাকিলেও পাৰে। এইটো SC STৰ কাৰণে 5% মাৰ্ক ৰেহাই আছে, মানে 45% পালেই হ'ব হায়াৰ ছেকেণ্ডাৰীত। আৰু এজ লিমিট আছে জেনেৰেল কেণ্ডিডেটৰ কাৰণে 34 ইয়াৰ্ছ আৰু SC ST হ'লে 2 বছৰ ৰেহাই আছে বয়সৰ। এপ্লিকেশ্যন ফিটো হৈছে 400 টকা। এইটো অল কেটেগৰী দিব লাগিব 400 টকা এপ্লিকেশ্যন ফিজ। এডমিট কাৰ্ড দিব 21 জুনত। 21 জুনত ইয়াৰে এডমিট কাৰ্ড দিব। আজি লাষ্ট ডেট হয়, গতিকে যদিহে কৰিব বিচাৰে এইটো কোৰ্চ কৰিব পাৰে। এইটো কোৰ্চ কৰিলে টেট দিব পাৰিব। আৰু GU মক টেষ্টৰ মই লিংক দিছোঁ ডেছক্ৰিপশ্যনত, তাত গৈ গোটেইখিনি চাব পাৰে। তো GU মক টেষ্ট পৰ্টেলটো আছে, GU মক টেষ্ট চিডিউলটো চাব পাৰে, GU চেম্পল এনচাৰ স্ক্ৰিপ্টটো পাব, ডেছক্ৰিপশ্যনত লিংক আছে, এইবিলাকৰ গাইডলাইন পাব, ইনষ্ট্ৰাকশ্যন পাব, তাৰপিছত PDF স্কেনিং এপছ পাব। এইটো এপছ যদি যিটো নিজে ব্যৱহাৰ কৰে সেইটো কৰি ল'ব, আৰু মই এইটো দিছোঁ, লিংক দিছোঁ, চাব পাৰে। বা যিটো আপোনালোকে যিটো আগৰ পৰা ব্যৱহাৰ কৰে সেইটো কৰিব, তেতিয়া বেছি সুবিধা হ'ব। তাৰপিছত ৰুটিনটো দিছোঁ, মানে সকলোখিনি ডেছক্ৰিপশ্যনত আছে, চাই পিনে চাব। যদি মোৰ চেনেল নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।